হাই গাইজ, সকলোকে আজি মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি আহিছোঁ আমি জাজিমুখৰ তিনিকুণীয়া বুলি কয় এডোখৰত। আৰু মোৰ লগত এয়া আহিছে ভণ্টি দুজনী আহিছে, তাৰপিছত ভণ্টি আৰু লুকু, আৰু এইফালে এজনী আছে, এজনী অকণমান লাজ কৰে দেই, তললৈ মূৰটো সোমোৱাই দিছে। তাৰপিছতে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। আৰু নতুনকৈ এইডোখৰ জেগাত মানে দুবাৰ হৈছে অহা, কিন্তু আগতে এবাৰ আহিছিলোঁ, ডাইৰেক্ট আহিলোঁ আৰু গুচি গ'লোঁ, কিন্তু এইফালে ভিতৰলৈ সোমাই অহা নাছিলোঁ। আৰু এতিয়া ভিতৰলৈ সোমাই অকণমান চাইছোঁ, ইফালে ভাল লাগে, বৰ ধুনীয়া জেগা। আৰু আপোনালোককো অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ, আপোনালোকে চাব ভিডিঅ'টো। আৰু এতিয়া আমি এয়া ভিতৰলৈ অকণমান সোমাই আহি পেলাই আপুনি কিবাকিবি ৰিলচ বনাইছে, সিহঁতি ৰিলচ বনোৱা অকণমান দেখুৱাম, আপোনালোকে চাব কিন্তু ভিডিঅ'টো। লাষ্ট চোৱা কৰে, ৰিলচ বনাব পাৰে, কিন্তু আকৌ এইপিনে মুখখন দেখুৱাব নোৱাৰে। দেখিছা, মুখখন লুকুৱাই ৰাখিছে, দি দিওঁ। আজি বতৰটো চাওক, কিমান ৰ'দ দিছে, মানে পূৰা ফৰকাল বতৰ আৰু পূজা বতৰ, আজি পূজাৰ প্ৰথম দিন। আৰু বতৰটো বহুত ধুনীয়া, একদম ফৰফৰীয়া, একদম ৰ'দ দিয়ে। আৰু আমি এতিয়া গৌৰীসাগৰ তিনিআলি পালোঁহি, আৰু এই পূজা দোকান দুই এখন বহিছে। জেলপি আজিৰ পৰা আৰম্ভ হ'ব, এতিয়া আৰম্ভ হ'ব আৰু এয়া জেলপি বনাবৰ কাৰণে কেৰাহী চাহী ৰেডি কৰিছে, আৰু আজিৰ পৰা জেলপি বনাব। আৰু আজি প্ৰথম দিন নহয়, এয়া আৰম্ভ কৰিবলৈ লৈছে। এয়া কেৰাহী ৰেডি কৰিছে, আৰু এইবোৰ কাষত দোকান আৰম্ভ হৈছে 2-4খন। আৰু আমি এয়া কিবাকিবি এটা কিনো বুলি ভাবিছোঁ। বন্ধুকাই ল'ম বুলি কৈছিলে আপোনাৰ পিষ্টল। পিষ্টল উলিয়াওক, পিষ্টল ল'ম বুলি কয় নাই দিয়কচোন, এই সৰুটো দিয়ক। এনেকুৱা ল'ব নেকি? এইটো গুলি ওলোৱা দেখাই দিয়াচোন, এইটো বন্ধ কৰিবা, দেখাই দিয়া। চাওঁ মালটো কেনেকুৱা লাগিছে, হাঁহিছ কেলৈ? পাইছে পিন্ধি চাওঁ কেনেকুৱা লাগে, চাওঁ। এই মজা পাইছে যে পিন্ধ। ঐ বন্ধুক চন্ধুক লোৱা হৈ গ'ল, আৰু এতিয়া আমি গৈ থাকোঁ। আৰু আপোনালোকেও চাই থাকক ভিডিঅ'টো। এতিয়া গৈ আছোঁ, আৰু এয়া হাইৱেৰ পৰা হাতীগুলি আলিমূৰৰ ভিতৰে সোমাই গৈছোঁ খনামুখৰ ফালে, আৰু খনামুখ হৈ যাবগৈ লাগিব। আৰু এয়া গৈ আছোঁ খনামুখ হৈ। কি ল'বি? আৰু চিপছ দুটামান লৈ আনিবি, আৰু ঠাণ্ডা কিবা এটা লৈ আনিবি পাৰিলে। অঁ আৰু চিপছ। হেল্ল' গাইজ, মোৰ লগত আছে মোৰ মা আৰু মোৰ ভণ্টি, আৰু এইফালে পাপা, এইফালে আংকুল। মই গাড়ী চলাই আছোঁ দেই, গাড়ী চলাই আছোঁ। এতিয়া আমি গৈ আছোঁ জাজিমুখ তিনিকুণীয়া। আগত এদিন আহিছিলোঁ, আজি আকৌ 2 নম্বৰ দিনানে আহিছোঁ। অলপ শিৱসাগৰৰ পৰা অলপ ভিতৰত সোমাই আছে, কিন্তু গাড়ী চলাই আছোঁ দেই। ভিডিঅ'টো শেষলৈকে চাব গাইজ। গাইছে ঘোঁৰা চক কিমান ধুনীয়া লাগিছে, আৰু বহুত দিনত দেখিছোঁ দেই ঘোঁৰা। এই বৰ ধুনীয়া লাগিছে দেই দেখিবলৈ, আৰু ঢেৰ ঘোঁৰা দেখিছোঁ ইয়াত। ৰাস্তাটো এয়া বনাই আছে, মানে আগত এবাৰ আহোঁতে আমি ৰাস্তাটো ইমান ভাল নাছিলে, এতিয়া দেখিছে ডাঙৰ এইবোৰ শিল দি থাকে, লাহে লাহে গাড়ী চলাই গৈ আছোঁ আমি।
আৰু এনেকৈ গৈ থাকিব লাগিব অলপ দূৰ, তাৰপৰাহে অকণমান ভাল ৰাস্তা পামগৈ নেকি। আগৰবাৰ আহোঁতে বহুত বেয়া আছিলে ৰাস্তাটো, কেঁচা ৰাস্তা আছিলে, এতিয়া এয়া বনাবলৈ আৰম্ভ কৰিছে আৰু। আৰু এয়া আহি পাই গ'লোঁ আৰু এয়া চাংঘৰৰ ওপৰত উঠিছোঁ। এয়া চাংঘৰ, মজা লাগে চাংঘৰ ওপৰত উঠি। এয়া চাওক চাংঘৰৰ ওপৰত উঠি এয়া আৰু এয়া চাওক চাংঘৰৰ ওপৰত ৰহি সাঁজ। আৰু আপোনালোকে কোনে কোনে ৰহি সাঁজ খাই ভাল পায় আৰু কোনে কোনে খাই পাইছে কমেণ্ট কৰি জনাবচোন। আৰু বহুত ভাল লাগে। আৰু এতিয়া বহুত গৰম পৰিছে আৰু ৰহি সাঁজ খাই লওঁ অলপ। আৰু এয়া খাই বৈ লৈ আৰু যাব ওলাইছোঁ আৰু ঘৰলৈ বুলি যাবলৈ ওলাইছোঁ। পেহী ঘৰত এতিয়া পেহী, এয়া মোৰ পেহী হয়, এয়া মোৰ পেহী আৰু এয়া মোৰ দাদা হয়। দাদাই লুকাই দিছে, লাজ কৰিছে। দাদাই ফালে চাই দিয়ে এবাৰ, এইটো মোৰ দাদা হয় আৰু পেহী ঘৰ সেইটো দেখি পাইছে। আৰু এতিয়া আমি যাবলৈ ওলাইছোঁ। বৰ্তমান আধা ৰাস্তা পাই এতিয়া হেৰি হৈছোঁ। আৰু এয়া ঘূৰি আহি গাড়ী গেজত ভৰাই দিলোঁ। আৰু দেখিছে নহয় আন্ধাৰ হৈ গ'ল, বাৰীখন পূৰা আন্ধাৰ হৈছে। শিৱসাগৰ পালোঁহি আৰু ঘূৰি আহি শিৱসাগৰ পালোঁহি। এতিয়া শিৱসাগৰ দাদাজনৰ ঘৰত যিখন মই গাড়ী লৈ গৈছিলোঁ আৰু তেখেতলোকৰ ঘৰত এতিয়া বহি আছোঁ। আৰু মই ঘৰলৈ যামগৈ আৰু এতিয়া যাব সময় হ'ল আৰু বাৰীখন আন্ধাৰ হ'ল। আৰু এতিয়া ভিডিঅ'টো সামৰণি মাৰিছোঁ ইমানতে। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবচোন। আৰু কমেণ্ট এটা পালে ভাল লাগে। আৰু ভিডিঅ'বিলাক আপোনালোকে কোন জেগাৰ পৰা চাই আছে প্লিজ কমেণ্ট এটা কৰিবচোন। আপোনালোকৰ কমেণ্ট এটা পালে বহুত ভাল লাগে, উৎসাহ এটা পাওঁ আৰু ভিডিঅ' বনাবলৈ। আৰু শেষত আপোনালোকলৈ আমাৰ এটাই অনুৰোধ, যদি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিয়ক। আমি দিয়া প্ৰতিটো ভিডিঅ' ন'টিফিকেশ্যন আপোনালোকলৈ আগতীয়াকৈ যাব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে আপোনালোকলৈ থাকিলে অশেষ ধন্যবাদ। আজি ভিডিঅ'টো ইমানটা সামৰিছোঁ। নতুন ভিডিঅ' এটা লৈ পুনৰ আহিম আপোনালোকৰ মাজলৈ।